নমস্কাৰ মই দীপাংকী স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউবৰ চেনেল ফুডছ এণ্ড ট্ৰেভেল উইথ দীপাংকী আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু ৰেচিপিটো হৈছে কলপচলা আৰু মুৰ্গী মাংস। ইয়াত কিছুমান ইনগ্ৰিডিয়েণ্টছ লৈছোঁ বনাবৰ কাৰণে। এয়া হৈছে স্লাইচ অনিয়ন আৰু এইফালে বে লিফ আছে, এইফালে আছে জিঞ্জাৰ, এয়া গাৰ্লিক আৰু এয়া ৰেড চিলি। তাৰপিছত আনফালে আমি কিছুমান পাউডাৰ লৈছোঁ। এয়া হৈছে কৰিয়েণ্ডাৰ পাউডাৰ, মিট মছলা আৰু এয়া ৰেড চিলি পাউডাৰ। আৰু এইফালে আমি মেৰিনেট কৰি থোৱা হৈছে মাংসখিনি। আৰু এইফালে আমি অলপ লৈছোঁ কল পচলা আৰু আলু। যদিহে আপোনালোকে গ্ৰেভি বনাব বিচাৰে তেনেহ'লে আপোনালোকে অলপ আলুটো বেছি দিব পাৰে আৰু তাৰ লগতে টমেটো পেষ্ট দিব। তেলখিনি অলপ পকিব দিম। আমি পাকঘৰতে বনাইছোঁ, মানে জুইশালত। যিকোনো এটা বস্তু গেছত বনোৱাতকৈ মানে জুইত বনালে অলপ বেছি টেষ্টি হয়। সেয়েহে প্ৰথম দিনাখনে আমি জুইশালত বনাই চাইছোঁ। তাৰপিছত এতিয়া তাত অলপ চেনি দিয়া হ'ব, চুগাৰ। এতিয়া ইয়াত অলপ কাটি থোৱা যিখিনি স্লাইচ অনিয়ন আছিলে, তেলখিনি অলৰেডি পকিলেই আমি সেইকাৰণে এতিয়া অনিয়নখিনি দি দিয়া হ'ব। ইয়াতে বে লিফ দুটা দি দিয়া আছে। আমাৰ অনিয়নখিনি অলপ স্লাইটলি ব্ৰাউন কালাৰ হৈছে। এতিয়া ইয়াতে আমি এড কৰিম জিঞ্জাৰ আৰু গাৰ্লিকৰ পেষ্ট। যিখিনি আছে জিঞ্জাৰ গাৰ্লিক সেয়া অলপ দিছোঁ, তাত দি দিয়া হ'ব। আৰু এইখিনিও একেলগে পকিব দিব লাগিব। চাওক, অনিয়নখিনি ব্ৰাউন কালাৰ হ'বলৈ হ'ল আৰু এইখিনি ইমানতে ৰাখি পেলাই আমি ইয়াত দিম যিখিনি মুৰ্গী মাংস আছে, সেই মাংসখিনি ইয়াত এড কৰিম। আমি দিম অলপ টাৰ্মাৰিক পাউডাৰ, মানে হালধি পাউডাৰ। আৰু দিয়া হৈছে চল্ট। আপোনালোকে নিমখ যোনে কিমান খায় তাৰ অনুসৰি দিব। আমি বেছি গ্ৰেভি নকৰোঁ, গতিকে অলপ চল্ট দিয়া হৈছে। আমি মাংসখিনি একেবাৰে সৰু সৰুকৈ কাটি লোৱা হৈছিলে, সেইকাৰণে অলপ সিজোতে অলপ দেৰি দিম, সোনকালে হ'ব যেন লাগিছে। মাংসখিনি প্ৰায় ফুটি উঠিছে, চাওক এয়া অলপ কালাৰটো চেঞ্জ হৈছে। এতিয়া আমি ইয়াতে এড কৰিম আলু আৰু আমি যিখিনি কাটি দিছিলোঁ সেই পচলাখিনি।
দেৰি ঢাক মাৰি থ'ম সিজিবৰ কাৰণে। তাৰপিছত অকণমান দেৰি একদম ল' ফ্লেমত দিয়া হ'ব, জুই যাতে লাহে লাহে গ'লে আমাৰ পচলাখিনি লাহে লাহে গলিব ধৰিছে। আমি ইয়াতে এতিয়া 1 কাপ ৱাটাৰ এড কৰিম। যেতিয়া অলপ ভালকৈ সিজে আৰু থুপথুপীয়া হয়। এতিয়া আমি ইয়াত এড কৰিম coriander powder, তাৰপিছত দিম red chili powder, আৰু meat masala। যিকোনো বস্তু আপোনালোকে বনাওঁতে সদায় বস্তুটো হোৱাৰ পিছতহে মছলা এড কৰিব, কাৰণ নহ'লে মছলাৰ গোন্ধখিনি তেলত দিলে মানে নাইকিয়া হৈ যায় সোনকালে। সেইকাৰণে সদায় বস্তুটো পিছতহে দিব লাগে। এতিয়া আমি ইয়াৰ প্ৰেজেণ্টেশ্যন দিছোঁ। মই প্ৰেজেণ্টেশ্যনত কেনেকুৱা হৈছে আৰু নাজানো, আৰু প্ৰথমবাৰ বনাইছোঁ। ইয়াৰ লগত দিয়া হৈছে আমাৰ ৰাইচৰ লগত এনেদৰে খাব পাৰি, আৰু অন্য বেলেগ বস্তুৰ লগতো খাব পাৰি। প্ৰথম ফাৰ্ষ্ট দিছোঁ কাৰণে মই হয়তো ক'ব জনা নাই আৰু বনাবও হয়তো জনা নাই, তথাপিতো ট্ৰাই কৰিছোঁ ঘৰতে থাকি। ভাল হৈছে বেয়া হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।